ষ্টুডিঅ'ত মই ময়ূৰী মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিন্তু ৰাজ্যত 2000খনকৈ বিদ্যালয় বন্ধ হোৱাৰ দিশে ইতিমধ্যে এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে বিদ্যালয় একত্ৰীকৰণ কৰাৰ বাবে হয়তো ৰাজ্যত অতি শীঘ্ৰেই 2000খনকৈ বিদ্যালয় বন্ধ হ'ব পাৰে এই মুহূৰ্তৰ এক অতিকৈ জৰুৰী খবৰ জনাই আছো ৰাজ্যত বন্ধ হ'ব 2000খন বিদ্যালয় বিদ্যালয় একত্ৰীকৰণ কৰাৰ বাবে বন্ধ হোৱাৰ দিশে 2000খনকৈ বিদ্যালয় ৰাজ্যৰ 2000খনকৈ বিদ্যালয় ইতিমধ্যে বন্ধ হোৱাৰ দিশে ৰাষ্ট্ৰীয় শিক্ষা নীতি বলবৎ কৰাৰ পূৰ্বে গঠন হ'ব আয়োগ ইতিমধ্যে এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে আয়োগৰ পৰামৰ্শ অনুসৰি আগবাঢ়িব ৰাজ্য চৰকাৰ ৰাজ্যৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি বলবৎ হোৱাৰ পূৰ্বে 2000খন বিদ্যালয় বন্ধ হোৱাৰ দিশে ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰাৰ বাবে 2000খন বিদ্যালয় বন্ধ কৰাৰ পদক্ষেপ লৈছে চৰকাৰ ইতিমধ্যে সেই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰীয়ে অতি শীঘ্ৰে ৰাজ্যত 2000খনকৈ বিদ্যালয় বন্ধ হ'ব পাৰে যেটো ৰাষ্ট্ৰীয় শিক্ষা নীতি বলবৎ হ'ব ৰাষ্ট্ৰীয় শিক্ষা নীতি বলবৎ কৰাৰ পূৰ্বে আয়োগ গঠন হ'ব আৰু তাৰ পাছতে 2000খনকৈ বিদ্যালয় বন্ধ হ'ব পাৰে ৰাজ্যত আৰু যি আয়োগ গঠন কৰা হ'ব সেই আয়োগৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰ আগবাঢ়িব বুলি ইতিমধ্যে মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰাৰ বাবে 2000খন বিদ্যালয় বন্ধ কৰাৰ পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে চৰকাৰ এই মুহূৰ্তৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ মন্তব্য আমাৰ হাতত আছে সেই মন্তব্য শুনক মানে অধ্যক্ষ হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে উচ্চপদস্থ বিষয়াসকল আছে আৰু শিক্ষাবিদসকল আছে সকলোকে সামৰি লৈ আয়োগখন গঠন কৰা হৈছে আয়োগখনে আমাক দিক নিৰ্দেশনা দিব মানে এতিয়াও আহি আছে আমাৰ তাত সকলোকেইখন জিলাৰ প্ৰস্তাৱখিনি আহি সম্পূৰ্ণ হোৱা নাই আৰু এটা সপ্তাহৰ ভিতৰত প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব অৰ্থাৎ প্ৰস্তাৱৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব ইয়াৰ পাছত প্ৰস্তাৱসমূহ পৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু খুব সোনকালে আমি এই মাৰ্জাৰ কৰিম অনুমান কৰা হৈছে প্ৰায় আমাৰ 2000ৰ পৰা 3000 স্কুল আমাৰ কমি যাব আয়োগৰ মানে অধ্যক্ষ হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে উচ্চপদস্থ বিষয়াসকল আছে আৰু শিক্ষাবিদসকল আছে সকলোকে সামৰি লৈ আয়োগখন গঠন কৰা হৈছে আয়োগখনে আমাক দিক নিৰ্দেশনা দিব মানে এতিয়াও আহি আছে আমাৰ তাত সকলোকেইখন জিলাৰ প্ৰস্তাৱখিনি আহি সম্পূৰ্ণ হোৱা নাই আৰু এটা সপ্তাহৰ ভিতৰত প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব অৰ্থাৎ প্ৰস্তাৱৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব ইয়াৰ পাছত প্ৰস্তাৱসমূহ পৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু খুব সোনকালে আমি এই মাৰ্জাৰ কৰিম অনুমান কৰা হৈছে প্ৰায় আমাৰ 2000ৰ পৰা 3000 স্কুল আমাৰ কমি যাব আয়োগ আৰু আপোনালোকে শুনিলে শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ মন্তব্য অতি শীঘ্ৰে হয়তো ৰাজ্যত 2000খনকৈ বিদ্যালয় বন্ধ হ'ব পাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি বলবৎ হোৱাৰ পূৰ্বে 2000খন বিদ্যালয় বন্ধ হোৱাৰ দিশে আৰু ইতিমধ্যে সেই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে